Hello everyone, আপোনালোক সকলোকে মোৰ অন্যটা ভিডিঅলৈ স্বাগতম জনাইছো। বন্ধু বান্ধৱী সকল, আজি পুনৰবাৰ আপোনালোকৰ সহায় হোৱাকৈ এটা হেয়াৰ কেয়াৰ ভিডিঅ লৈ আহিছো। কাৰণ আজি মই আপোনালোকৰ লগত বজাৰত পোৱা অনিয়ন অইলটো ঘৰতেই খুব সহজতে কেনেদৰে বনাব পাৰিব সেইটো দেখাম। আৰু আসলতে বহুতে মোক ৰিকুৱেষ্ট কৰি আছিল অনিয়ন অইলটো কেনেদৰে বনাব পাৰি তাৰ এটা ৰেমেডি দিবলৈ, সেয়ে ভাবিলো আজি আপোনালোকৰ লগত এই ৰেমেডিটো শ্বেয়াৰ কৰো। তেনেহলে বলক পলম নকৰি ভিডিঅটোৰ মাজলৈ যাওঁ আৰু কেনেদৰে অনিয়ন অইল ঘৰতে বনাব পাৰি আৰু কি কি ইনগ্ৰেডিয়েন্টস লাগিব চাই লওঁ। অনিয়ন অইল সকলোৱে মুখে মুখে শুনিবলৈ পোৱা এটা তেলৰ নাম আৰু খুবই প্ৰচলিত এটা নাম অনিয়ন অইল। আৰু চুলিৰ ক্ষেত্ৰত বা চুলি প্ৰব্লেমৰ কিবা কথা আহিলে বহুতে ৰেকমেন্ড কৰে তই অনিয়ন অইলটো ব্যৱহাৰ কৰি চাবিচোন। মইতো ব্যৱহাৰ কৰি খুবেই ভাল পাইছিলো। আৰু মইও আপোনালোকক কওঁ পিয়াজৰ বিভিন্ন ধৰণৰ ৰেমেডি চুলিত লগাবলৈ যদি চুলি সৰিছে বা চুলি কিবা প্ৰব্লেম হয়। কিন্তু আমি যদি বজাৰৰ পৰা সেই অনিয়ন অইলটো কিনিবলৈ যাওঁ ভাল ব্ৰেণ্ডৰ, ধৰি লওক ওৱাও, মামাআৰ্থ এনেকুৱা যিবিলাক নেচাৰেলি ভাল ব্ৰেণ্ডৰ অনিয়ন অইল আমি যদি কিনিবলৈ যাওঁ তেতিয়াহ'লে 599, 699 এনে ধৰণৰ দামবিলাক লয়। কিন্তু বহুতে সেই দামটো এফৰ্ড কৰিব নোৱাৰে আৰু বহুতে আচলতে কিনিব নোৱাৰে। সেয়েহে কিন্তু আমি ঘৰতে বজাৰৰ দৰে অনিয়ন অইলটো বনাই চুলিত ব্যৱহাৰ কৰি ভাল ফল পাব পাৰো। আৰু তাৰ যিটো কষ্ট মানে যিটো দাম পৰিব খুব বেছি 100 টকা নাইবা 50 টকা। সেয়েহে খুব কম খৰচতে আৰু ঘৰতে পোৱা বস্তু ব্যৱহাৰ কৰি কেনেদৰে অনিয়ন অইল ঘৰতে বনাব পাৰি আজি মই আপোনালোকক দেখাবলৈ গৈ আছো। সো অনিয়ন অইলটো বনাবৰ কাৰণে প্ৰথমে আমাক লাগিব পিয়াজ। অনিয়ন অইল মানে পিয়াজৰ তেল, সো অবভিয়াছলি লাগিব পিয়াজ। আজি মই ইয়াতে 4টা পিয়াজ লৈছো। পিয়াজখিনি আপোনালোকে হয়তো ভালদৰে মিক্সিত পিচিও ল'ব পাৰে নাইবা ভালদৰে কাটি ল'ব পাৰে। আজি মই অকণমান খুন্দনাৰ মাৰিডালৰ সহায়ত থেতেলিয়াই লৈছো। আৰু এয়া চাওক 4টা পিয়াজ মই ধুনীয়াকৈ থেতেলিয়াই ল'লো। এতিয়া এই তেলটো বনাবৰ কাৰণে আমাক লাগিব নাৰিকল তেল নাইবা খাটি সৰিয়হৰ তেল। কোনোবা এটা তেলত আপোনালোকে বনালেই হ'ল। আজি মই নাৰিকল তেলতে বনাম। সো গেছৰ ওপৰত মই এখন কেৰাহী পাতিছো, তাতে মই 2 কাপ নাৰিকল তেল দিছো। এতিয়া তেলখিনি অকণমান গৰম হৈ যোৱাৰ লগে লগে ইয়াতে মই থেতেলিয়াই লোৱা পিয়াজখিনিও দি দিলো। এই পিয়াজখিনি মই গোল্ডেন ব্ৰাউন হোৱালৈকে মানে কালাৰটো চেঞ্জ হোৱালৈকে ভাজি থাকিম। তাৰ পিছতে ইয়াতে মই প্ৰায় 2 চামুচ মিঠি গুটি দিম আৰু একেবাৰে শেষত মই ইয়াতে দিম কেইটামান নৰসিংহৰ পাত। নৰসিংহৰ পাতটো অকণমান শুকান হ'লে ভাল হয়। যদিহে কেঁচা নৰসিংহৰ পাতটো দিয়ে তেতিয়াহ'লে তেলত মানে লগালগ দি দিয়াৰ লগে লগে ফুটি উঠে, সেইটো আপোনালোকৰ স্কিনত অকণমান হাৰ্ম কৰিব পাৰে। আৰু কেঁচা যিটো নৰসিংহৰ পাত তাত যিহেতুকে মইশ্চাৰ থাকে, পানী সোমাই থাকে, সেয়েহে তেলটো মানে সোনকালে বেয়া হৈ যোৱাৰ সম্ভাৱনা থাকে। সেয়েহে আপোনালোকে চাব যে আপোনালোকে শুকান নৰসিংহৰ পাতটো দিয়ে। আৰু এই তেলটো বনাবলৈ খুব বেছি 10 বা 20 মিনিট সময়ৰ প্ৰয়োজন হ'ব, তাতকৈ বেছি নালাগে। তেলটো বনালে আপোনালোকে গম পাবই গোটেইখিনি যেতিয়া গোল্ডেন ব্ৰাউন হৈ যাব মানে কালাৰটো চেঞ্জ হ'ব, তেতিয়া আপোনালোকে গেছৰ ফ্লেমটো অফ কৰি দিব। আৰু মই আপোনালোকৰ লগত বিভিন্ন ধৰণৰ তেলৰ ৰেচিপি শ্বেয়াৰ কৰি থৈছো। সেয়েহে মই আজি আপোনালোকক একদম দীঘলীয়াকৈ কোৱা নাই, থুলমূলকৈ কেনেদৰে বনাব লাগে সেইটো কৈ দিছো। এয়া আমাৰ তেলখিনি প্ৰায় ৰেডিয়ে হৈ গৈছে। এতিয়া তেলখিনি অকণমান ঠাণ্ডা হ'বৰ কাৰণে ৰাখিম 5 মিনিট সময়ৰ কাৰণে। তাৰপিছতে মই এখন চেকনিৰ সহায়ত চেকি ল'ম আৰু আমাৰ অনিয়ন অইলটো ৰেডি হৈ যাব। তেলখিনি ঠাণ্ডা হৈ যোৱাত মই ভালদৰে চেকি লৈ এটা পাত্ৰত তেলখিনি ভৰাই ল'লো। আৰু এয়া আমাৰ ঘৰতে বনোৱা বজাৰৰ দৰে অনিয়ন অইল ৰেডি হৈ গ'ল। ইয়াৰ ব্যৱহাৰৰ কথা মই আপোনালোকক অকণমান কৈ দিবলৈ বিচাৰিছো। আপোনালোকে চাফা চুলিত এই তেলটো ব্যৱহাৰ কৰিব আৰু চুলিখিনি ধুনীয়াকৈ মাছাজ কৰিব। মই সকলো ভিডিঅ'তে কৈ যে মাছাজটো খুবেই ইম্পৰ্টেণ্ট হয়। চুলিৰ গুৰিত যেতিয়া মাছাজ কৰা হয় তেতিয়া আমাৰ চুলিৰ গুৰিত তেজৰ চলাচলটো বৃদ্ধি পায়, যাৰ ফলত আমাৰ চুলিখিনি নতুনকৈ ৰিগ্ৰ'থ হয়। আৰু আজি এই তেলটো বনাবৰ কাৰণে যিহেতুকে মই পিঁয়াজ ব্যৱহাৰ কৰিছোঁ, পিঁয়াজত ছালফাৰ পোৱা যায় আৰু আন কিছু তত্ত্ব পোৱা যায়। আৰু মিঠি গুটি দিছোঁ, মিঠি গুটিত এণ্টিবেক্টেৰিয়েল এণ্টিফাংগল তত্ত্ব আছে। আৰু কাৰী লিভটো চুলিৰ কাৰণে একেবাৰে ৰামবাণ বুলি ক'ব পাৰি, মানে নৰসিংহৰ পাতটো। নৰসিংহৰ পাতেও আমাৰ চুলিৰ লগত জড়িত গোটেইখিনি সমস্যা দূৰ কৰাৰ ক্ষমতা আছে। সেয়েহে নৰসিংহৰ পাত আগৰ দিনৰে পৰা আচলতে চুলিত ব্যৱহাৰ কৰি আহিছে। আৰু এই যেটো তেল বনাইছো এই তেলটো ব্যৱহাৰ কৰি থাকিলে জানেই নহয় অনিয়ন অইলৰ বেনিফিটৰ কথা তথাপিতো মই আপোনালোকক অকমান কৈ দিছো অনিয়ন অইলে আমাৰ চুলিখিনি নতুনকৈ গজোৱাত সহায় কৰিব যদি আপোনালোকৰ চুলিখিনি দীঘল নহয় তেতিয়া হলে 1 মাহ 2 মাহ ৰেগুলাৰলি এই তেলটো ব্যৱহাৰ কৰি চাওকচোন সদায় দিনে ব্যৱহাৰ কৰিব নালাগে সপ্তাহত এদিন চুলি ধোৱাৰ আগত নাইবা ৰাতি শুৱাৰ আগত ব্যৱহাৰ কৰিব আৰু চুলিখিনি ভালদৰে মাসাজ কৰিব আৰু তেনেদৰে ৰাখি থব তাৰ পিছত নেক্সট দিনাখন আপোনালোকে চুলিখিনি শ্যাম্পু কৰি ধুই দিব পাৰে আৰু যদিহে আপোনালোকে
আপোনালোকে চুলি ধোৱাৰ আগত লগাবলৈ ইচ্ছা কৰে তেতিয়াহলে আপোনালোকে কি কৰিব চুলিখিনি 2 বা 3 ঘণ্টাৰ কাৰণে এই তেলটো লগাব তাৰ পিছত আপোনালোকে শ্যাম্পু কৰি ধুই দিব আৰু এই তেলটো ব্যৱহাৰ কৰিলে আপোনালোকৰ দেখিব চুলি নতুনকৈ গজিব চুলিখিনি দীঘল হ'ব চুলিটো যদি উঠি সমস্যা আছে তাক দূৰ হ'ব আৰু চুলিৰ লগত জড়িত গোটেইখিনি সমস্যা দূৰ হৈ আপোনালোকে একোছা হেলথি চুলি পোৱাত এই তেলটোৱে সহায় কৰিব তো বন্ধু বান্ধৱীসকল বজাৰৰ দৰে অনিয়ন অইল আপোনালোকে আজিৰে পৰা ব্যৱহাৰ কৰি চুলিত লগাই চাওক আৰু ৰিজাল্টটো কেনে পায় মোক জনাবলৈ নাপাহৰিব এনেহলে বন্ধু বান্ধৱীসকল আজিৰ ভিডিওটো মই ইমানতে শেষ কৰিছো ভিডিওটো যদি চাই অকনমান হলেও ভাল পালে এটা লাইক কৰি দিব আৰু চেনেলটো যদি তেওঁলোকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত এই ভিডিওটো কিন্তু শেয়াৰ কৰিবলৈ নাপাহৰিব তেতিয়া হলে মই পুনৰ আপোনালোকৰ লগত আন এটা ভিডিও হৈতে লগ হ'ম তেতিয়ালে বহুত বহুত ধন্যবাদ